নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ এছামিছৰ 100% কমন কুৱেশ্যন। 100% কমনবিলাক কি তোমালোকে চাই লোৱা। 2022 চনৰ কাৰণে কমন হয়। বৰগীতৰ পৰা দি আছোঁ, বৰগীত চেপ্টাৰটোৰ পৰা দি আছে। 8 পেজত চোৱা, 8 নহয় 4 পেজত চোৱা। ব্যাখ্যা কৰাত দিয়া আছে, আতুৰ ফৈলাহ হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মক চৰণ কমলে। এইটো 2022 চনত 100% কমন হয়। আৰু এটা আছে, তোমাৰ চৰণ দুই মোৰ মহাধন ভকত জনৰ নিজ তুমিছে জীৱন। এইটো 2022 চনৰ কাৰণে কমন হয়। আৰু এটা দি আছে, বৰগীত 4টা লক্ষণৰ বিষয়ে লিখা। এই কুৱেশ্যনটো প্ৰায়ভাগ দি থাকে আৰু দিব 2022 চনত 100% গেৰাণ্টি। আৰু দিয়া আছে এটা, ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এইটো 2022 চনৰ কাৰণে হয়। এই 4টা যে ইয়াৰ পৰা দেখিছা বৰ্ড কুৱেশ্যন, ইয়াৰ পৰা 100% গেৰাণ্টি আহিব। ইয়াৰ পৰা কমন পৰিবই। যদি কমন নপৰে তোমালোকে বাজি ধৰিব পাৰা, ইয়াৰ পৰা আহিবই, গেৰাণ্টি দি আছোঁ। আৰু এই পেজত চোৱা, এই শ্বৰ্ট কুৱেশ্যনবিলাক যে দিয়া আছে, এই শ্বৰ্ট কুৱেশ্যনবিলাক চাবা। নেৰিবা বান্ধৱ মক জীৱনে মৰণে, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে। এইবিলাকতো দীঘল নহয়। এইবিলাকৰ পৰা আৰু কি কমন পঢ়িব লাগে, এইবিলাক গোটেইকেইটা পঢ়িবা। সনকানন্দ যোগী যাহকু ধ্যাস, সনকানন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে, কবি কিহত আতুৰ হোৱা বুলি কৈছে। এইবিলাক কুৱেশ্যন কমন হয়। বৰগীতটো কোনে ৰচনা কৰা, বৰগীতটো কি ৰাগত বন্ধা আছে, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে, মৌপাশ মানে কি। এইবিলাকতো শ্বৰ্ট কুৱেশ্যন, এইবিলাক পঢ়ি ল'বা। আৰু শব্দ অৰ্থ দিয়া আছে, ধ্যাস শব্দৰ অৰ্থ ধ্যান কৰা। আৰু এইফালে দিয়া আছে মৌপাশ মানে মায়াৰ বন্ধন, যাহাকু মানে যিজনক। এইকেইটা শ্বৰ্ট কুৱেশ্যন পঢ়িবা, এইকেইটা কমন হয়। আৰু শ্বৰ্ট কুৱেশ্যন এইবিলাক 1 নম্বৰখিনি গোটেইকেইটা পঢ়িবা। আৰু ইয়াৰ পৰা দিছোঁ মানে বৰ্ড কুৱেশ্যনবিলাক আছে, এই 4টা পঢ়িলে 100% কমন থাকিব। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। আজিৰ ভিডিঅ' ইমানেই আছিল। গুড বাই।